এইটো মই আজি আপোনালোকক ভালকৈ বুজাই দিম যে এইটো নৰ্মেল আল্ট্ৰাচাউণ্ড হয় নে এণ্টি স্কেন হয়, আৰু এণ্টি স্কেন কিমান ইম্পৰ্টেণ্ট সেইখিনি জনাম। আৰু তাৰ লগতে আপোনালোকক এই ফটোকপিটো জনাই দিছোঁ। এতিয়া ফটোকপি দেখিছেনে, মই এণ্টি স্কেন কৰা হৈছে মানে তাৰে মেইনলি এই নাকটো দেখাই আছে বাচ্চাৰ। ইয়াৰ কি হয়, কি কাৰণে কৰা হয়, আৰু এণ্টি স্কেনটো মেইনলি কি, সকলোখিনি মই আজি আপোনালোকক বুজাই দিম। চ' ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব। প্ৰত্যেকটা ৰিপৰ্ট এটা এটাকৈ কি বুজাইছে আৰু এণ্টি স্কেনটো কি কাৰণে ইম্পৰ্টেণ্ট সকলোখিনি মই বুজাই দিম। থেংক ইউ। হেল্ল' গাইজ, কি খবৰ? মোৰ হাতত এটা ৰিপৰ্ট দেখিছেনে? এইটো হৈছে আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট, প্ৰেগনেণ্ট ওমেনৰ আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট। মানে মই কাৰণ যিহেতুকে 3 month মোৰ ক্ৰছ কৰিছে, 12 weeks ক্ৰছ কৰিছে, মোৰে আল্ট্ৰাচাউণ্ড ৰিপৰ্ট। এই আল্ট্ৰাচাউণ্ড ৰিপৰ্টটো লোৱাৰ এটা কাৰণ আছে যে এই 3 monthত প্ৰথম প্ৰেগনেঞ্চি যিটো ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ বুলি কয়, তাত এটা মানে আল্ট্ৰাচাউণ্ড প্ৰথম কৰে। আৰু এই আল্ট্ৰাচাউণ্ডত এটা ডাঙৰ স্কেন কৰিব লাগে, যিটো হৈছে এণ্টি স্কেন। আৰু এই এণ্টি স্কেনটো কি কাৰণে ইম্পৰ্টেণ্ট বহুতে নাজানে, আৰু এণ্টি স্কেনৰ ৰিপৰ্টটো বহুতে পঢ়ি বুজি নাপায়। চ' আজি মই তাৰে ক'ম যে এণ্টি স্কেন কি হয় আৰু এইটো কিয় ইমান ইম্পৰ্টেণ্ট কৰিবলগীয়া, মানে 3 মাহত জানিবলগীয়া থাকে। চ' তাৰে আজি ডিছকাশ্যন কৰিম। এটা বহুত মানে প্ৰয়োজনীয় প্ৰত্যেক মানে ফিমেলৰ কাৰণে। এণ্টি স্কেনটো 3 মাহত কৰা হয়, কাৰণ 3 মাহ যেতিয়া 12 weeks 11 weeksৰ পৰা 14 weeksলৈকে এইটো এণ্টি স্কেন কৰা হয়। আৰু এণ্টি স্কেনটো কৰাৰ এটাই কাৰণ যে আপোনাৰ পেটত যিটো বেবী আছে, ধৰক ফিটাত যিটো আছে, সেইটো এটা স্কেন কৰে। মানে আমাৰ নেকৰ পিছফালে ফ্লুইড কিমান জমা হৈছে, বা আপোনাৰ এই নেজেল বনটো হৈছেনে নাই, সেইটো চেক কৰে। আৰু এইটো মেইনলি ক্ৰম'জেমেল কিবা ডিফৰ্মিটি বা ক্ৰম'জেমেল কিবা এবনৰ্মেলিটি আছে নেকি, সেইটো চেক কৰে। আৰু এইটো জনাটো বহুত ইম্পৰ্টেণ্ট যে আপোনাৰ 3 মাহৰ পিছত, মানে 14 weeks পাবগৈ নালাগে, 13 weeks পাৰ হোৱাৰ ভিতৰত কৰিব লাগে। কাৰণ 14 weeksৰ পিছত এইটো ভালকৈ একজেক্টলি ধৰা নপৰে। চ' এইটো বহুত ৰিস্কি, 3 মাহত এণ্টি স্কেনটো কৰাবই লাগে। আৰু এইটো নিউৰলজিকেল, ধৰক কিবা এবনৰ্মেলিটি আছে নেকি যেনে। প্ৰথম ইম্পৰ্টেণ্ট কথাটো হ'ল যে ডাউন চিণ্ড্ৰম। ইয়াত ডাউন চিণ্ড্ৰম চেক কৰে, যিবিলাক বেবীৰ এই নেজেল বনটো 12 weeksলৈকে নহয়, বা নেকৰ পিছফালে মানে যিটো স্পাইনেল কৰ্ড হয় তাত বেছিকৈ ফ্লুইড জমা থাকে, সেইবিলাক বাচ্চা যেতিয়া জন্ম হয়, জন্মৰ পিছত সিহঁতে কিছুমান ক্ৰম'জেমেল ডিফেক্ট লৈ জন্ম হয়। যেনেকৈ মেইন যিটো ক্ৰম'জেমেল ডিফেক্ট হৈছে সেইটো হৈছে ডাউন চিণ্ড্ৰম। বহুতে হয়তো বুজি পোৱা নাই যে ডাউন চিণ্ড্ৰম হৈছে এটা ক্ৰম'জেমেল এবনৰ্মেলিটি, যিটো নেকি বাচ্চাটো ধৰক শ্বৰ্ট হাইটেড হয়, ফেচটো দেখিবলৈ এবনৰ্মেল হয়। আৰু সিহঁতৰ ফেচটো প্ৰায় ছেইম ফেচ হয়। যিবিলাক ধৰক ডাউন চিণ্ড্ৰম বেবী, সিহঁতৰ ফেচবিলাক দেখিবলৈ প্ৰায় একে হয়। আৰু ডাউন চিণ্ড্ৰম মাৰি দিলে আপোনালোকে ইউটিউবত বা গুগলত গমেই পাই যাব কোনবিলাক বাচ্চা যাৰ ক্ৰম'জেমেল ডিফেক্ট, বাচ্চাৰ হাইট নাথাকে বা নৰ্মেল বাচ্চাৰ নিচিনা নহয় দেখাত, মানে অকণ এবনৰ্মেল হয়। চ' সেইটো জানিবলৈ আমাৰ এণ্টি স্কেনটো বহুত ইম্পৰ্টেণ্ট। আৰু এণ্টি স্কেনত আপোনাৰ যিখিনি ফিটেল ষ্টাডি, সেই গোটেইখিনি ধৰক হাৰ্ট ৰেট, বেবী ৱেট, বেবীৰ গোটেই মানে অৰ্গেনবিলাক হৈছে চব চেক কৰাৰ লগতে নেজেল বনটো বহুত ইম্পৰ্টেণ্ট। সেইটোৱে মেইনলি চেক কৰে। যাৰ নেজেল বন নাথাকে 12 weeksলৈকে, আৰু যিটো স্পাইনেল কৰ্ড আমাৰ ইয়াৰ নেকৰ তলত, তাত যদি ফ্লুইড বেছিকৈ জমা থাকে, তেতিয়া সেইটো ক্ৰম'জেমেল এবনৰ্মেলিটি ধৰা হয়। আৰু সেইটো কাৰণে সেইটো ধৰিবলৈ আমাৰ এণ্টি স্কেনটো বহুত ইম্পৰ্টেণ্ট কৰিবলৈ লাগে। কাৰণ 3 মাহৰ পিছত এইটো ডিছএপিয়াৰ হৈ যায়, আৰু পিছত এইটো ধৰিবলৈ বহুত দিগদাৰ। আৰু যদি আপোনাৰ কিবা কাৰণত ক্ৰম'জেমেল ডিফেক্ট ওলাইছে, গতিকে 3 মাহৰ 12 weeksলৈকে আপুনি ধৰক এবৰ্চন কৰিব পাৰে, বা আৰু বেলেগ স্কেন কৰি এইটো কনফাৰ্ম কৰিব পাৰে যে এই বেবীটো ফিউচাৰত গৈ তেনেকুৱা ডিফেক্ট ওলাব নেকি, বা কিমান % চান্স থাকে, তাৰ মানে স্কেনটো কৰাৰ উপৰিও ব্লাড টেষ্টো কিছুমান থাকে। চ' তেনেকৈহে কনফাৰ্ম কৰিব পাৰি। বাট এই ৰিপৰ্টটো পঢ়ি বহুতে বুজি নাপায়। চ' মই আজি আপোনালোকক বুজাই দিম যে এইটোত কি কৈছে। চ' আপোনালোকে বলক ৰিপৰ্টটো মই দেখুৱাই দিওঁ আপোনালোকক প্ৰথম।